Hey guys, welcome back to my new video. So guys, আজি আমি যিবিলাক কাম কৰি আছো আপোনালোকক দেখাই আছো। ইফালে পিচিসি ঢালিলো গাইস, পিচিসি সিমেন্ট মাৰি আছে। আজি এটো গাতিম, ইমাৰ্জেন্সি গাঁথনি কৰ হ'ব। ইফালে মছলা জুখি আছে, মছলা পেলাই আছে। ইয়াতে বালা পেলা ৰেডি, বালা হৈ গ'ল। এইখিনি ঢালাই মছলা বেছি হৈ গৈছে। এতিয়া গুৰমুৰ কৰি পেলাই ইটা পেলাই আছো গাইস। ইটা ইফালে মছলা ৰেডি হৈ আছে। তো গাইস হৈ গ'ল আমাৰ জখমাক দিয়া। এতিয়া আমি গাঁথনি আৰম্ভ কৰি দিম। তো আজিৰ গাঁথনি আৰম্ভ হ'ব। পলম নকৰি আমাৰ ভিডিঅ'টো চাই থাকিব। তো ফাইনেলি গাইস আমাৰ গাঁথনি কৰা হৈ গ'ল। এতিয়া ভিডিঅ'টোত পানী দি আছো। এই তিনিখন ৱাল গাঁঠি দিলোঁ আজি। ইফালে আছে এইটো গাঁঠিব। দৰ্জা চৰ্জা ৰেডি ইয়াতে আছে বহি বহি। তো ফাইনেলি গাইস আমাৰ কাম ছুটি কৰা সময় হৈ গ'ল। তো গাইস ইদি এনেকৈ সূতা টনাই এইটো ষ্টেপৰ কাৰণে বনাই আছো। তো গাইস আজি এইখিনি কাম কৰিলোঁ। এইখিনি হৈ গ'ল। এইটো চাইড কালি পৰহি কৰিলে লিণ্টাৰ লেভেল হৈ যাব। তো গাইস আজিলৈকে এইখিনিয়ে। এখন ধুনীয়া এখন বস্তু বনাই আছো। এইখন হ'ল এই বুৰ্জ খালিফাৰ ব্ৰিজ। তো ফাইনেলি গাইস আমাৰ ছাগলীৰ ঘৰটো লিণ্টাৰটো পাই গ'ল। আৰু এইজন মিস্ত্ৰী বিৰাট হিংসা কৰে মোক। বিৰাট হিংসা কৰে গাইস। আজিলৈকে এইখিনিয়ে, অহাকালি আৰু দেখাই আছো।